হাই বন্ধুসকল, আজি আমি একেবাৰে সহজ পদ্ধতিত পতি লগাম। তো বন্ধুসকল, এটা আমাৰ 6টা পতি আছে, এটা আমি 3টা পতি প্ৰথমতে কাটি লম। এবাৰ আমি জইন মাৰি লম। জইনটো আমাৰ ফুলটো মিলাই মিলাই জইনটো মাৰি ল'ব, এনেকৈ একে সমান হৈ যাতে। আৰু ওপৰত এটা লপ চিলাই লগাই ল'ম। চাব পাৰে আপোনালোকে জইনটো কি ধুনীয়া। ওপৰৰ চিলাইটো মাৰিলে এনেকুৱা ফিনিচিং হয়। আমাৰ 3টা পতি আছে এটা চাইডত। এবাৰ আমি চাদৰখন মাৰি লৈছোঁ। মুখনিটো আগে মাৰি লৈছোঁ, মুখনতে আপোনালোকে মাৰি ল'ব। আৰু যদি তলত কাপোৰ দিয়ে, কাপোৰ চটা আগে লগাই ল'ব, তাৰপিছত পতি লগাব। আৰু যদি কাপোৰ নাই, ডাইৰেক্ট পতি লগাব। আমাৰ যিহেতু তলত কাপোৰ নাই, আমি ডাইৰেক্ট পতি লগাম। বহুতে ইফালৰ পৰা লগায়, আচলতে নহয়, এইখিনিৰ পৰা লগাব লাগে। এইটো চাব, এনেকৈ মুঠুকাই দি এইটো চাইডে মুঠুকাই দিম, আৰু ইফালৰ পৰা আমি লগাই ল'ম। তলৰ কাপোৰ চটা টানি টানি যাব, পতিটো অলপ লুজকে দিব, তেতিয়া ফিনিচিংটো ভাল হয়। ঠিক এইদৰে আমি গোটেইটো পতি চিলাইটো মাৰি ল'ম। তো আহি আমি শেষ পালোঁ। আহি আমি ইয়াতে অলপমান বেছিকৈ ৰাখি বেছিখিনি কাটি দিম। এইটো চাইডো মুঠুকাই দিম। চাব পাৰি ইফালে মুঠুকাই দিম। আকৌ আমি সিমূৰৰ পৰা লগাই আহিম। বহুতে ইমূৰৰ পৰা লগাই যায়, তেতিয়াহ'লে আমাৰ চাদৰখিনি ইফালে দি দিব লাগে। আমি সিমূৰৰ পৰা আনি ফিনিচিংটো ভাল হয়। এইবাৰ আমি চিলাইটো ইফালৰ পৰা ধৰি যাম। ইফালৰ কাপোৰখিনি তলফালে আমি উঠুকাই দিম। ইফালেও আমি ঠিক একেদৰে তলৰ কাপোৰটো অলপমান, বহুত নহয়, অলপমান টানকৈ ৰাখি আমি ওপৰৰ তল লুজ দি মাৰি যাম। বহুতো নাটানিব। ঠিক
এইটো নিয়মত আপোনালোকেও লগাব, চাব বৰ ধুনীয়া হ'ব। তো বন্ধুসকল, হৈ গ'ল আমাৰ চাদৰ পতি লগোৱা। চাব পাৰে আপোনালোকে অলপো পাক খোৱা নাই, ধুনীয়াকৈ মিলি আছে চাদৰৰ লগত। আপোনালোকে আমাৰ উল্টা চাইডো চাব পাৰে, ঠিক একেই হৈ আছে, যেনে চাদৰ তেনেই হৈ আছে, কোনো ধৰণৰ পাক খোৱা নাই। আপোনালোকে এইটো নিয়মত লগাব, নিশ্চয় ধুনীয়াকৈ পাৰিব। তো বন্ধুসকল, আমি আৰু সিফালৰ ছাইডটো আৰু দেখাই নাথাকোঁ। এই তিনিটা পতি আমি সিফালৰ ছাইডটোত লগাম, যিহেতু একেই নিয়মত আমি সিফালৰ ছাইডটোও লগাব লাগিব। তো আমি সিফালৰ ছাইডটো আৰু নেদেখাওঁ। আজিলৈ এইখিনিতে সামৰিছোঁ ভিডিঅ'টো। ধন্যবাদ।